গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ'ৰ প্ৰায় বনাইছোঁ নেকি কি মানে কেলৈ মানে বহুত দিন হ'ল মানে ওলাই যোৱা মানে কি হ'ল স্কুল পৰীক্ষা চলি আছে স্কুলত। চ' মানে 20 তাৰিখে মোৰ পৰীক্ষা ডিউটি আছিলে আৰু আজি আছে। আজি মানে এটা নহয় 3টা পৰীক্ষা ডিউটি মোৰ আছে। 3টা ছাবজেক্ট ক্লাছৰ মানে 3টা ছাবজেক্ট মোৰ মানে পঢ়োৱা। চ' 3টা পৰীক্ষা ডিউটি আছে। চ' সাংঘাতিক হ'ব ন আজি। আৰু মানে কি আছে এতিয়া পৰীক্ষা মানে গৈ আছোঁ পৰীক্ষা ডিউটি কৰিবলৈ। আৰু এতিয়া আজি বহুত দিনৰ মূৰত যিহেতু মানে বতৰটো ভাল হৈছে মানে বহুত দিন হ'ল মানে বতৰ বেয়া হৈছিলে মানে পথাৰত এতিয়া সৰিয়হ কৰিছিলোঁ ন। চ' সৰিয়হ মানে ধুনীয়াকৈ মানে আপোনাৰ বৰষুণত মানে একদম মানে অৱস্থা বেয়া হৈছে। যি কি নহওক আজি বতৰটো মানে ৰ'দ ধুনীয়া হৈছে। চ' আজি ভাল লাগিছে মন চন মানে ভাল লাগিছে চব। আৰু যি কি নহওক মানে এতিয়া আমি মই এতিয়া ওলাই দিওঁ ধুনীয়াকৈ স্কুল ওলাই আহিলোঁ কেইটা স্কুলত ধুনীয়াকৈ। চ' স্কুল ওলাই দিওঁ আৰু স্কুলত গৈ পাই ধুনীয়াকৈ কি হয় নহয় স্কুলত মানে কি নহয় মানে পৰীক্ষা দি দিম মাৰিম তাৰপিছত মানে স্কুলৰ পৰা ঘৰলৈ আহিম। আজি যিহেতু শনিবাৰটো 12টা বজাত ছুটি হয় হ'লেও স্কুল পৰীক্ষা 12টা বজাত শেষেই হ'ব। চ' ধুনীয়াকৈ মানে স্কুললৈ গৈ লওঁ। স্কুলত গৈ পাই বাকীখিনিত কি হয় নহয় ধুনীয়াকৈ আপোনালোকক দেখাম। চ' ব'লক স্কুললৈ যাওঁ এতিয়া আমি গৈ থাকোঁ ময়ো গৈ থাকোঁ আপোনালোকে মানে চাই থাকক আৰু ন গৈ থাকক নহয় মই গৈ থাকোঁ আপোনালোকে চাই থাকক বাকীখিনি ধুনীয়াকৈ চাব আৰু মানে কি হয় নহয় ক'ত যাওঁ কি নহয় চব আজি দেখাম। মানে কি যিহেতু বহুত দিন ভিডিঅ' বনোৱা নাই আজি মানে বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ। চ' ধুনীয়াকৈ চবেই চাব মানে যিহেতু বহুত দিন ভিডিঅ' নিদিলে মানে কি হয় মানে মানুহবোৰে চাবলৈ মন নকৰা নিচিনা হৈ যায় চাগে দেই। মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আজি নহয় মানে শিৱৰাত্ৰিৰ দিনাখনি এটা ভিডিঅ' দিছিলোঁ মানে শিৱৰাত্ৰিৰ দিনাখনি ভিডিঅ' দিছিলোঁ মানে চাইছে অলপ মানে চব বেছি হোৱা নাই। যি কি নহওক মানে আগত যেনেকৈ চাই আছিলে চ' তেনেকৈ মৰম চেনেহ দিব ধুনীয়াকৈ। চ' এতিয়া আমি গৈ থাকোঁ ধুনীয়াকৈ মই গৈ থাকোঁ আপোনালোকে মানে মোৰ লগতে ভিডিঅ' চাই গৈ থাকিব ব'লক। মই এতিয়া স্কুলৰ পৰা ঘৰলৈ আহি আছিলোঁ আৰু স্কুলৰ ঘৰলৈ আহি থাকোঁতে বাটতে মানে আমাৰ ৰাজীৱ অফিচিয়েলক লগ পাই গ'লোঁ আৰু লগতে সি মানে আৰু দুজনমান ইউটিউবাৰক লৈ আহিছে মই কোন কেনেকৈ আহিছে এনেকৈ দেখাই দিছোঁ আপোনালোকে চাই লওক ফাৰ্ষ্ট। তাৰপিছত তেওঁলোকক কথা বতৰা পাতিছে এনেকৈ। চ' ফাৰ্ষ্ট তেওঁলোকক দেখাই লওঁ ন। কেতিয়াবা বেজাৰত মোৰ টোপনি নাহিলে জান তোৰ কাষলৈ মই গুচি যাম তোৰে কোলাতে গৈ টোপনি। আছে অভিলাষ বৰা এইজনক চাগে চবেই চিনি পাই আছে। অভিলাষ বৰা মটৰ ব্লগাৰ হয়। আৰু এইফালে আমাৰ আছে আমাৰ ৰাজীৱ অফিচিয়েল ৰুম আছে আৰু এইফালে আৰু এখন আছে মই দেখাইছোঁ ৰ'ব এখন বিদ্যুৎ লেটছ ৰাইট হয় নাই এখনৰ ধুনীয়াকৈ। এইফালে আমাৰ ৰাজীৱ অফিচিয়েল একদম চাৰ আহি গ'ল ধুনীয়াকৈ একদম আমাৰ একদম চেঞ্চেটিভ এই আমাৰ ঘিলামত একদম মানে পূৰা টপাৰ হৈ আছে দেই ধুনীয়াকৈ একদম ঘিলামত একদম মানে চবেই অভিনেত্ৰীয়ে চিনি পাই যায় বহুত তাকেতো অভিনেত্ৰীয়ে চিনি পাই বহুত পপুলাৰ হৈ গৈছে মানুহটো ন। এয়া টিকলা নহয় বিয়া চিয়া পাতিলে ধুনীয়াকৈ বয়সে হোৱা নাই মোৰ বিয়া দিব যি কি নহওক। এখন আহিছে মাজুলীৰ পৰা সেইখন যোৰহাট তিতাবৰ পৰা আহিছে। ইমান ডাঙৰ ইউটিউবাৰ যে আমাক লগ কৰিছে নাই বাৰু। তাকেতো মই মানে চাৰিআলি খাপকৈ লগ পাই গৈছোঁ তুমি কোৱা কাৰণে মই স্কুলৰ পৰা আহিছোঁ আৰু দেখিছে মোৰ ড্ৰেছ দেখিছে এনেকৈ একদম পূৰা হোৱাইট স্কুলৰ পৰা সেইটো ধুনীয়াকৈ ৰাজীৱে মানে ক'লে যে লগ মোৰ এইপিনে অকণমান আগত গৈ স্কুলখন আছে তেনেকৈ শংকৰদেৱ শিশুনিকেতন ইয়াৰ ঘিলামৰ মানুহখিনি জানেই ধুনীয়াকৈ। আৰু এতিয়া আমি ধুনীয়াকৈ তেওঁলোকক দেখাই দিওঁ ন ঠাণ্ডা জেগাতে বোলো ভৰাই দিব লাগে। আৰু এইফালে ধুনীয়াকৈ দাদা দোকানত আহি গ'লোঁ চাহ এটা খাওঁ বুলি দাদা চাহ ধুনীয়া বনাই আছে। আৰু এইফালে পকৰি বনাইছে নেকি ফ্ৰীকে বনাইছে বোলে স্পনচাৰ। আচ্ছা চবেই আহি যাব দে ইয়াত চাহ খাবলৈ। দোকানৰ নাম কি আছিলে শ্ৰী গণেশ। এই আমাৰ ইয়াত লোকেল মানুহ চাগে জানেই BEd কলেজ আমাৰ যিখন ঘিলামত BEd কলেজ বনি আছে এইফালে ইয়াত তাত মানে তেওঁ ফ্ৰণ্টতে ধুনীয়াকৈ দাদা বৈ 3 মাহমান হৈছে ন 3 মাহ হৈছে 3 মাহমান হৈছে এনেকৈ বনাই ধুনীয়াকৈ চাহ। আৰু এইফালে আহিলে আমাৰ এজন অভিলাষ দা আৰু এইফালে বিদ্যুৎ। চ' তেওঁলোকৰ কথা বতৰা পাতিছোঁ ফাৰ্ষ্ট চাহকণ খাই লওঁ পাছত বাকী কথা বতৰা পাতি আছোঁ দেই। আমাৰ বিদ্যুৎ হয় না বিদ্যুৎ ধুনীয়াকৈ চাব চবেই আৰু মোকো ধুনীয়াকৈ ইয়াক চিনি পোৱাখিনি মোক ধুনীয়াকৈ চাই দিব। মোৰ দুৰ্গা হাতীবৰুৱা বুলি আছে ধুনীয়াকৈ দুৰ্গা হাতীবৰুৱা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব। থেংক ইউ আৰু এইফালে দেখাই আছোঁ আমাৰ ৰাজীৱে এতিয়া বোলে এই অভিলাষ দা বোলে বাইকখন চলাই পেলাই আৰু এইফালে অভিলাষ দা জেগাটা দিয়ক। চ' মোৰ চেনেলে আপোনাক প্ৰথমতে মানে একদম পূৰা স্বাগতম জনাইছোঁ দেই। আৰু মানে এতিয়া ইমান দূৰ বাইক চাইক চলাই আহিছে তাৰপিছত মই স্কুলৰ পৰা খাপকৈ আহিছোঁ আহি পেলাই ৰাজীৱে ধুনীয়াকৈ কৈ দিলে যে বোলে অভিলাষ দাই আহি আছে চ' মানে লগ কৰিম বুলি। আৰু খাপকৈ মই ইমান মানে লগ পাম বুলি ভবা নাছিলোঁ। মই তাক কৈছিলোঁ যে মোৰ জানো চাই লওঁ বুলি এনেকৈ লগ পাই গ'লোঁ মানে লগ পাই পিনে ভাল লাগিল ধুনীয়াকৈ আকৌ এবাৰ হেণ্ডশ্বেক দিছোঁ তেনেকৈ তাৰপিছত আৰু ধুনীয়াকৈ আৰু মানে কি চাহ এটা ধুনীয়াকৈ খাই লৈ এতিয়া আৰু এতিয়া বোলে ধুনীয়াকৈ গৈ থাকিব মোৰ লগতে মানে গৈ থাকিম মোৰ ঘৰ যিটো সেইফালে আৰু ধুনীয়াকৈ এইবোলে ৰাজীৱে বোলে এতিয়া বোলে অভিলাষ বাইকখন চলায় বোলে এনেকৈ বোলে বাইক চাইক যেতিয়া লৈ আহে তেতিয়া বোলে ইউটিউবাৰ বোলে ফিল্টাৰ আহি যায় বুলি কৈছে। চ' বোলে লেভেল এটা বোলে ৰাজীৱে লৈছে আৰু এই লেখ হ'ব বেছি হৈছে এইটো বেছি হৈছে চ' বেছি হৈছে এইটো বেছি হৈছে নাই এইটো 40,000 টকা চাইকেল নহয় এখন এই তলত দিয়ে তলত চ' ই বাইক চলাই কিন্তু ষ্টাৰ্ট দিবলৈ পালে সিহঁতি যদি মটৰ ব্লগাৰ নহয় বৰ কেনেকুৱা উৰি আছে আমি পইচাত পাতাই পোৱা নাই এইটো খাপকৈ আহি পিনে পাছ হৈ তেনেকৈ ৰখিছে এতিয়া সিদে
সিহঁতক মানে ধুনীয়াকৈ বিদায় দি দিম আৰু আমি নাযাওঁ এনেকৈ মানে যাওঁ মানে মোৰ ঘৰ আমাৰ অকলে আছে ৰাজীৱও নাযায়গৈ তেনেকৈ চ' সিহঁতক বিদায় দি দিব এতিয়া তেনেকৈ সেইফালে ৰখিলে এতিয়া এনেকৈ বিদায় পঠিয়াই দিওঁ তাৰপিছত ধুনীয়াকৈ মানে সিহঁতক বিদায় দিলোঁ ন ভালকৈ যাবাগৈ দেই ঠিক আছে দাদা ধুনীয়াকৈ ভাইটি চেনেল ভাইটি বুলি কৈছে দেই হ'ব চাগে ত' ভাইটি চেনেল ধুনীয়াকৈ চাবা আৰু মোৰতো চাবা দুৰ্গা হাতিবলৈ এয়াক চিনি পোৱাটো ক'লোৱে ধৰি লেটছ ৰাইড বুলি আছে আপোনালোকে চাব মটৰ ব্লগিং মোৰ দুৰ্গা হাতিবলৈ আছে তেনেকৈ আৰু আমাৰ এইপিনে এইফালে দেখাইছে আমাৰ অভিলাষ চৰাই আছে এইপিনে চ' এজনক ধুনীয়াকৈ চবে চাই আৰু আমাকো চাব যিহেতু আমি সৰু মানুহ ন ধুনীয়াকৈ চালে ভাল লাগিব ন আৰু বুলি কথা নাই যেনেকুৱা প্লেটফৰ্ম আছে নিজৰ জেগাত চব শিকিব সেইটো হয় বাৰু আৰু এইফালে ধুনীয়াকৈ মানে ভাইটি আহি গ'ল মানে ঠিকে ত' তোমালোকৰ নামহে কৈ দিয়া মোৰ নাম বিটু গগৈ নমস্কাৰ মোৰ নাম শ্ৰী পুতু গগৈ নমস্কাৰ মোৰ নাম শ্ৰী হবিজ্যোতি আচ্ছা তেনেকৈ ইহঁতি মানে কি মানে বাইক দেখি পিনে মানে পূৰা আহি গ'ল মানে আছে একদম পূৰা ব্লকৰ মানুহ আহি গ'ল কি মানে পাটানাটো ঘাপকৈ আহি গৈছে তেনেকৈ আৰু যি কি নহওক মানে এতিয়া ইহঁতক ইয়াৰ পৰা বাই বাই দিছোঁ তেনেকৈ চ' এতিয়া ঘৰলৈ আমি তেনেকৈ ইহঁতি গৈ থাকক যিহেতু মানে লখিমপুৰ যাম বুলি কৈছে আৰু বহুত দূৰ আছে ন চ' ধুনীয়াকৈ ৰাজীৱে মানে কি কোনটো লোকেশ্যন ল'লে ভাল লাগিব কি মিলাই আছে মানে চ' হেভি মানুহ ডাঙৰ কথা ডাঙৰ চ' ধুনীয়াকৈ বাকী আমি ঘৰত যাওঁ ইহঁতি ঘৰত যাওক চ' বাই বাই দেই তেনেকৈ মই ঘৰ পাই গ'লে আৰু মানে আমাৰ দেহা আজি কি হ'ল মানে আঢ়ৈমহীয়া বেজি আছিলে চ' ধুনীয়াকৈ মানে বেজি দিলে বেজি দি কি হ'ল মানে প্ৰথমবাৰ খুচিলে ডাক্তৰে আকৌ এবাৰ খুচিবলগীয়া হ'ল কৈছে মানে বেজিটো মানে ওলাই গুচি গ'ল অকণমান লৰাই দিলে ভৰিটো চ' সেইকাৰণে মানে আজি তেনেকৈ এইফালে মানে ধুনীয়াকৈ এপাইকে মানে তাই মানে এপাইকে ভিডিঅ' কল কৰি আছে ভিডিঅ' কলত চাই আছে মানে শুই আছে তেনেকৈ চ' মাকে ধুনীয়াকৈ লৈ আছে আৰু যি কি নহওক মানে আজি ভিডিঅ'টো ইমানতে সামৰি লৈছোঁ চ' যিসকলে আগৰ পৰা চাই আছিলে লাইক কমেণ্ট কৰি দিব থাকে আৰু যিসকলে নতুনকৈ চাই আছে ন তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আজি যি দুজন ইউটিউবাৰক দেখালোঁ ন চ' সেই দুজনৰ ফালৰ পৰা যদি কোনোবাই চাই আছে ন প্লিজ ছাবস্ক্ৰাইব কৰি দিয়াটো ভাল লাগিব নেকি চ' আজিলৈ বাই বাই অন্য ভিডিঅ' লগ পাম চ' ধুনীয়াকৈ বাই বাই